নমস্কাৰ কেঁচা কলিজা টুকুৰা সকল স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু আপোনালোকে চাই আছে বিকে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে ভিডিঅ'টো মাত্ৰ হাঁহি ধেমালিৰ বাবে বনোৱা হৈছে কোনো যাতে গাত পাতি নলয় ৰবা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কথা এটা কৈ দিওঁ যে যিসকলে রোস্টিং বুজি নাপায় ন সেইসকলে ভিডিওটো নুচোৱাই ভাল কাৰণ মই নাভাবো যে তোমালোকে ভিডিওটো শেষলৈকে চোৱাৰ পিছত কোনোবাই মোক বেয়া কমেন্ট এটা দিয়াটো সেই কাৰণে রোস্টিং যোনসকলে বুজি নাপায় ভিডিওটো নুচোৱাই ভাল বেয়া নাপাবা কথাটো এটা কাৰণে কলো কাৰণ এজন মানে সাবস্ক্ৰাইবাৰে মোক কমেন্ট দিছে নিজেই বুলে কেটগৰী একচুয়ালি এটো কেটগৰী বুলি নকয় কেটক গাফ্ৰি বুলি কয় তো প্ৰথমত তুমি মানে স্পেলিংটো লিখিবলৈ শিকিলা তাৰপিছত আৰু কোৱাই কবই দিয়াচোন এজোপা গছ বা গছৰ পুলি এটা মানে উঠিবলৈ না ৰ'দ বৰষুণ দুইটা দৰকাৰ আৰু আমি অলপ আগবাঢ়ি যাবলৈ হলে কিছু মানে ভাল বেয়া কবই দিয়া এটো কোনো কব নালাগে আৰু কোৱা কাৰণে কোনোবাই মোক বেয়া পাব নালাগে একচুয়ালি তোমালোকে মানে মোক সাপোৰ্ট কৰিবলৈ হ'ল আৰু কিবা বেয়া দেখিছা তুমি মোক কন্টেন্টত কব পাৰা কোনো মোক কব লগিয়া নাই আৰু তুমি সাগে এটা কাৰণে মোক কৈছা হয়তো ইনষ্টাগ্ৰামত মই এটা ভিডিও দিয়া আছে মোৰ ওয়াইফৰ লগত হেতু কাৰণে কৈছা কোনো কথা নাই মই হেতুটো রোজ কৰি দিম তুমি মাত্ৰ মোক কমেন্ট দিবা তেতিয়া হলে বেছিকে কথা কৈ নাথাকো কন্টেন্টটো আগবঢ়াই যাও আজি কথা পাতিম উৰ্ফি জাবিদৰ ওপৰত কোন না নহয় এইজনী উৰ্ফি জাবিদৰ সৰু ভনী তো আজি কথা পাতিম সোনা দিদিৰ ওপৰত তো বলক সোনা দিদিক আজি ফালি লওঁ होंगे तो आज का वीडियो कोई व्लॉग नहीं होगा कोई प्रैंक नहीं होगा और ये वीडियो होने वाला है एक सीरियस मैटर के ऊपर क्या बोल रहे सीरियस मतलब क्या तो चुप रहे ना मैं कुछ बोल रही हूँ तो वो सुनते जा আৰু সোনা তু ব্লগ চালে না অকল তই কেপাই ফু আজি কি কিবা এটা কৈছে কব দে না আৰু আজি কি কিবা এটা কব লৈছে তাকো চুপ বুলি কৈছে আৰু কি কব কি ভিডিওটো অকল এনেকে চাই থাকিবই না नहीं है गाइस मैं सच में बोल रही हूँ तो चुप रहे मैं चाह रही ये वीडियो मैं जस्ट इसके अरे सोना दीदी वो कुछ बोल रहा है सुनो तो सही उसका बात भी थोड़ा सुनो ना आप अरे फिर आप भी बार बार उसको किस लिए चुप करा रहे हो एक बार तो उसका बात सुनो ना क्योंकि हम दोनों भाग के शादी कर रहे हैं हम नहीं करे तेरा उम्र कम है बहुत कम है उम्र बहुत कम है उम्र बहुत कम है हम तो पढ़ाई का बैग से लेके आए हम तुमको क्या करके खिलाएगा तू चुप रहे अरे ये कोई ऐसा ना उम्र कम है बोल के क्या आप सुने नहीं जा रहा है उसका उम्र अभी भी कम है स्कूल पढ़ाई करने वाला उम्र है उसका तुम्हारा भी चल जाएगा क्या बड़ा बड़ा है समझ रहे हो ना और सोना दीदी ने ना लड़का शादी नहीं करेगा तो वो लड़का को मतलब जो जबरदस्ती शादी कराएगा क्या है ये सब बहन चूत अरे ये भाभी से सगे मुझे छोड़ दो मुझे घर जाना है भैया मुझे घर जाना है मैं पूरा 10,000 रुपये यहाँ पे लेके आई हूँ ये देखिए पूरा 10,000 रुपया है यहाँ पे और बहुत कुछ मेरे पास ATM कार्ड बहुत कुछ है डेबिट कार्ड तुम लेके आए तो तुम घूमने जाएगा बोल के मैं तो 20 रुपया लेके आया पॉकेट का तेरा पैसा का আৰু সোনা দিদিয়ে কৈছে শুনা বিয়া পাতিবলৈ তাই 10,000 টকা লৈ আছে বাবা ओ भाई साहब क्या दिमाग है रे आपका আৰু এই বেচাৰাটো কৈছে শুনা মোৰ ওচৰত বোলে 20 টকা আছে আৰু ই সাগে ন সেই 20 টকাৰ মাকক কান্দি কান্দি কৈছিল মা মই স্কুল যাওঁ চকলেট খাবলৈ মোক 20 টকা এটা লাগে কিছুমান আছে ন ৰিলস বনাম বুলি ক'লে মেকআপ চেকআপ কৰি মানে ষ্টাইল কৰি আহে আৰু কিছুমান আছে ন উৰ্ফি জাবিদৰ টেইলাৰত গৈ বস্তা হলো সিলাই আনি ৰিলস বনায় যেনে কষ্ট কৰি বস্তা সিলাই মাত্ৰ ৰিলস বনায় नानी बोल रही है कि सागर के लिए पैंट उन्होंने बना लिया बस्ते से एंड सागर के लिए जो ऊपर वाला टॉप है वो भी बना लिया है मतलब स्पोर्टिंग एंड अभी मेरे लिए बनाएगी नानी शॉर्ट फ्रॉक ইমান সাপোর্ট কৰা পৰিয়াল পাবলৈ ন কপাল লাগে যিখন কপাল আমাৰ ওচৰত নাই আৰু এই দুটা ন ৰিলছৰ নামত বাকচুদি কৰি আছে আৰু সিহঁতৰ ঘৰৰ মানুহে সিহঁতক সাপোর্ট কৰিছে বাবা मुझे मारो भाई कोई तो मुझे मारो मुझे मारो मैं बोला था ना आप लोग को ये उर्फी जाबिद का छोटी बहन है प्रथमे उर्फी जाबिदे बस्ता पिनी बिग बाबुल लगा और पाथर लगा माने এইবিলাক বনালে
এতিয়া উৰ্ফি জাবিদৰ লাইট বুলি ক'ব লাগিব, নহ'লে উৰ্ফি জাবিদৰ সৰু ভনীয়েক বুলি ক'ব লাগিব, এই দুটা। উৰ্ফি জাবিদৰ পৰা গৈ এতিয়া এই নিব্বা নিব্বি দুটা। কি মানে বে, ৰিলছৰ নামত কিয় বাকচুটি কৰি আছ তহঁতি? अरे सोना दीदी उसको छोड़ दो, उसका पेशाब लगा है, नहीं तो लेट्रिन लगा है, नहीं तो वो पेट में हाथ देगा साला, बहुत उम्र कम है यार। क्या बोला तूने? अरे भाई तो जे এই সোনা দিদিৰ লগত এনেকে যে ৰিলছ বনাই ৰাখ, তোমাৰ মা দেউতা কি মানে টেবলেট চেবলেট খাই শুই গ'ল নে কি একেবাৰে? চকু মুদি মুদি ভিডিঅ' বনাই। আৰে সোনাই কিবা এটা কৈ আছে শুন না, নহ'লে তাই বেলেগৰ হৈ যাব। এনেই তোৰ ভাগৰ তেতিয়া মোক কৈ লাভ নাই। আৰু ইহঁতি দুটা ৰিলছ বনালে ন, সোনাই গহে মেকআপ, তাক ঘঁহি দিয়ে ভাত বনোৱা এই এঙাৰটো মুখত পুৰা ঘঁহি পেলাই মানে ৰিলছ বনাব। कहाँ तलाश करोगे मेरे जैसा इंसान जो तुमसे जुदा भी रहे और बेइंतहा मोहब्बत भी करे। এইটো কি ষ্টাইল? এইটো গাহৰি পকৰটো লিখা এনেকে কৰি আছো যে ৰিলছ বনা না সোনাৰ লগত, এইটো কি? साले कभी मेरा माफ करना गुस्से में इधर। গাইছ মানে আগৰ ভিডিঅ'ত আপোনালোকে হয়তো বহুত বেছি মৰম দিছে মোৰ কাৰণে সেইটোৱে মানে বহুত বেছি মৰম। তো আগলৈকো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল। তো মানে ছাপোৰ্ট কৰি যাব আৰু। থেংক ইউ ছ' মাছ গাইজ। আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে অকণমানো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা, লগতে ছাইডত থকা বেল আইকনটো দবাই দিবা, তেতিয়াই নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবা।